আৰু ভগৱত শইকীয়া ডাঙৰীয়াৰ সৈতে একেলগে এই সংবাদ মেলখন অনুষ্ঠিত কৰিছোঁ আৰু আপোনালোকেও সময়মতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা কেইবাটা দশক ধৰি অসম আন্দোলনৰ কথাই কওক বা অসম চুক্তিৰ স্বাক্ষৰ হোৱাৰ পৰৱৰ্তী সময়ৰ কথাই কওক, সৰ্বাধিক চৰ্চিত বিষয়টো আছিলে ক্লজ 6, ক্লজ 5 আছাম একৰ্ড। অসম চুক্তিৰ 5 নং আৰু 6 নং দফাৰ সম্পৰ্কতেই আমাৰ ৰাজ্যখনত সৰ্বাধিক চৰ্চা হৈ আহিছে। যিদিনাখন কা আইনখন অসমত বলবৎ হৈছিলে, সেইদিনাখন অসম চুক্তিৰ অন্যতম আত্মাস্বৰূপ উলংঘা কৰা হৈছিল। আৰু যেতিয়ালৈকে অসমত কা বলবৎ হৈ থাকিব, অসম চুক্তিত উল্লেখিত ক্লজ 5ৰ অস্তিত্ব সদায় আমি ওলাই কৰি চলাটো প্ৰমাণ হৈ থাকিব। ক্লজ 6ৰ সম্পৰ্কত 2019 চনৰ জুলাই মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি কৰি দিছিলে আৰু 2020 চনৰ ফেব্ৰুৱাৰী মাহত জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াই বিচাৰিছিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ হাতত ৰিপৰ্টটো দাখিল কৰিবৰ কাৰণে, কাৰণ তেখেতৰ কমিটিখন গঠন কৰি দিয়া নোডেল মিনিষ্ট্ৰী আছিলে চেণ্ট্ৰেল হোম মিনিষ্ট্ৰী। কিন্তু আমাক সকলোকে আচৰিত কৰি বিপ্লৱ শৰ্মা দেৱৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে গ্ৰহণ নকৰিলে। অসমৰ মুখ্যমন্ত্ৰী সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে আৰু 20 চনৰ ফেব্ৰুৱাৰী মাহত ৰিপৰ্টটো জমা হোৱাৰ পিছত 4 বছৰ গোটেই বিষয়টো সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি ভ্ৰষ্টাচাৰক লৈ হুলস্থুল লাগিল। 30টা জাতীয় সংগঠনে এক শক্তিশালী ৰাজনৈতিক আন্দোলনৰ পোষকতা কৰিলে। আলফাই